হাই এভৰিৱান, বহুত দিনৰ পৰা লাইভ আহিব পৰা নাই আৰু লগতে আপোনালোক সকলোকে সহযোগিতা আগবঢ়াব পৰা নাই। লাগে ফেচবুক, ইনষ্টা সকলো ক্ষেত্ৰতে আগবঢ়াব পৰা নাই, বিশেষ অকণমান অসুবিধাৰ বাবে। আৰু মই আহি গ'লোঁ আমাৰ গাঁৱত বহুত দিনৰ পাছত। পথাৰৰ মাজত গছকি এটা সুন্দৰ পৰিৱেশৰ মাজত আছোঁহি আৰু বহুত ভাল লাগে, যিহেতু মই খেতি কৰি বহুত ভাল পাওঁ, খেতিৰ লগত থকা সৰুৰ পৰা। আৰু এতিয়া বিশেষকৈ সময় নাটনিৰ বাবে খেতিৰ লগত জড়িত হৈ থাকিব নোৱাৰোঁ। ঘৰলৈ আহিলোঁ, কেইদিনৰ পৰা মই ঘৰতে আছোঁ। আপোনালোকক একো সহযোগিতা বা একো ভাল ধৰণৰ ৰীল বা লাইভ আহিব পৰা নাই। আৰু বহু কম সময়ৰ ভিতৰতে মই আপোনালোকৰ মাজত পুনৰ আহি আছোঁ। বিশেষ অকণমান কাম চলি আছে মোৰ, যিহেতু গম পাই ডিচেম্বৰ মাহৰ পাছৰ পৰা আকৌ আপোনালোকক পুনৰ আগৰ দৰে সহযোগিতা মৰম আগবঢ়াই যাম আৰু সকলোৱে মৰম দিব বুলি আশা কৰোঁ। যিসকল ব্যক্তি হোল্ডাৰ সহযোগিতা মৰম আগবঢ়াই আহিছে বা আগবঢ়াই যাব বুলি আশা কৰোঁ, সেইসকল ব্যক্তি বহুত ধন্যবাদ। আপোনালোকে এনেদৰে মৰম সহযোগিতা আগবঢ়াই গৈ থাকিব। আজিলৈ আহিছোঁ, পুনৰ লগ পাম। সকলোকে বহুত ধন্যবাদ। এনেদৰে আপোনালোকে সহযোগিতা আৰু মৰমবিলাক আগবঢ়াই গৈ থাকিব। থেংক ইউ। আজিলৈ আহিছোঁ, বাই বাই, টেক কেয়াৰ অল অফ ইউ গাইজ। আৰু এয়া হৈ গ'ল আমাৰ টিমনা গাঁৱৰ পথাৰ। কিছু দৃশ্যাংশ বহু ডাঙৰ আছে, যিহেতু কেমেৰাত কভাৰ কৰিব নোৱাৰি। আমাৰ এইফালে এখন গাঁও আছে আৰু আমাৰ গাঁওখন এইফালে পৰিছে। চ' এই দুখন গাঁৱৰ আছে আৰু এই পথাৰৰ মাজত এটা বিশেষ গান এটা মনত পৰি গৈছে, জানে নেকি?